বন্ধু বান্ধৱীসকল, শিক্ষাই মানুহক শুদ্ধ কৰে, আৱেগে মানুহক নষ্ট কৰে, বিবেকে মানুহক ৰক্ষা কৰে, ধৈৰ্যই মানুহক সাহসী কৰে, অহংকাৰে মানুহক ধ্বংস কৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা ঘণ্টা বটামটো প্ৰেছ কৰি দিবা। জীৱনত জয়ী হোৱা আনক ঠগি নহয়, জীৱনত সুখী হোৱা আনক কষ্ট দি নহয়, জীৱনত ডাঙৰ হোৱা কিন্তু আনক সৰু কৰি নহয়, জীৱনত বহুত হাঁহা কিন্তু আনক কন্দুৱাই নহয়। কাৰণ এই ঘূৰণীয়া পৃথিৱীখনত আজি তুমি যিটো এৰি দিছা, কালিলৈ সেইটোৱে ঘূৰি তোমাৰ ওচৰলৈ আহিব। আজি যদি কাৰোবাক তুমি দুখ দিছা, কালিলৈ তুমিও কান্দিব লাগিব। আজি যদি তুমি কাৰোবাক মৰম দিছা, কালিলৈ তুমিও মৰম পাবা। আৰু আজি যদি তুমি কাৰোবাক সন্মান দিছা, কালিলৈ তুমিও সন্মান পাবা। জীৱনত কেতিয়াও ভাল মানুহ বিচাৰি নুফুৰিবা, কাৰণ তাৰ আগে তুমি নিজে ভাল হৈ যোৱা। অসমীয়াত এষাৰ কথাই আছে নহয়, বোলে নিজ ভালে জগত ভাল।